মালিক বহিয়ে আছে, যাওঁ ৰ মনে মনে গম নোপোৱাকে। খুৰা, কি হ'ল এইবাৰ ঘৰ ভাড়া দিয়া নাই? কি প্ৰব্লেম ওলালে? ভাড়াটো মানে এই মাৰ বেমাৰ হৈছিলে যে, তাতে মানে এইবাৰ পইচা অলপ বেছিকৈ খৰচ হৈ গ'ল খুৰা, সেইটো কাৰণে দিব পৰা নাই। 101টা প্ৰব্লেম সদায়। ঐ, এইবোৰ ফুলৰ টাব ক'ৰ পৰা আনিছা? ফুলৰ টাব? এই ফুলৰ টাব ঘৰৰ পৰা আনিছোঁ এই সিদিনা। আমাৰ ঘৰতে আছা, নিজৰ ঘৰত নাই নহয় ফুল ৰুবলৈ ইয়াত। এইবোৰ আছেই দেখোন, আকৌ নিজলৈ কেলে আনিছা? এইবোৰ চব আঁতৰাই দিবা আজিৰ ভিতৰত। ভাইটি, কি কৰিছা? খুৰা, এই গাড়ী ধুইছোঁ। গাড়ী ধুবলৈ পানী দিছোঁ নেকি? বেলেগত ধুবাগে। কলিতানী, এইবোৰ কি লাগ লগাইছা ৱালত? এইবোৰ দাগ আমি লগোৱা নাই নহয় দাদা। তোমালোক অহাৰ আগততো এইবোৰ দাগ নাছিলে ৱালত। একদম চাফা কৰিবা এসপ্তাহৰ ভিতৰত। বাইদেউ, পালোহি পাই ইমান গধুৰ বেগটো লৈ আলহী আহিলেই। মাহেকৰ প্ৰতি আলহী নুগুচে ইহঁতৰ। ভাল ভাড়া দিলো দেই ঘৰক।